নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম লৰা মানুহৰ কিছুমান ফালতু লক্ষণৰ ওপৰত। আজি আপোনালোকক লৰা মানুহৰ কেইটামান ফালতু লক্ষণৰ ওপৰত কিছুমান মই কথা কম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, লৰা মানুহৰ একদম নাম্বাৰ 1 ফালতু লক্ষণ এইটো কেৱল এজন দুজন লৰাৰে নহয় দিয়ক, 100%ৰ 95% লৰাৰে এইটো বেয়া লক্ষণ। কিছুমানে হয়তো মুখেৰে প্ৰকাশ কৰে আৰু কিছুমানে হয়তো মুখেৰে প্ৰকাশ নকৰে। সেইটো কি জানেনে, 95% লৰাৰ অলপমান যদি ধুনীয়া ছোৱালী এজনী যদি দেখিলে নহয়, কেৱল এটাই কথা কয়, বা কি ছোৱালীয়ে, বা এইজনী ছোৱালী মই গাৰ্লফ্ৰেণ্ড কৰি ল'ব পাৰিলে হা, এইজনী ছোৱালী যদি মোৰ গাৰ্লফ্ৰেণ্ড হ'লে হয়। ছোৱালীজনী দেখিলে মাত্ৰ কেৱল অলপমান ধুনীয়া হ'লে হ'ল, তাৰপিছত সপোন দেখা ষ্টাৰ্ট কৰি দিয়ে যে এইজনীৰ লগত যদি মই বিয়া পাতিব পাৰোঁ, এইজনী যদি মোৰ পিছলৈকে গাৰ্লফ্ৰেণ্ড হোৱাৰ পিছত যদি বিয়া কৰাব পাৰোঁ, মানুহে মোক কি ক'ব, বা কি ছোৱালী বিয়া পাতিছে এইটো। আৰু কি হয়, কালিৰ তাৰিখত যদি সেইজনী ছোৱালীত কৰি যদি কালি পৰহি যদি বেলেগ এজনী যদি ছোৱালী যদি দেখা পায়, সেইজনী মানে আজি ছোৱালীজনী পাহৰি গ'ল, এই যে 2 দিন পিছত তাইত কৰি যে অলপ বেছি ধুনীয়া ছোৱালী দেখা পালে, পিছত আৰু সেইজনী ছোৱালীক লৈ পেলাই সপোন দেখা ষ্টাৰ্ট কৰি দিয়ে। আজিৰ তাৰিখত সেইকাৰণে যিটো বিয়া হোৱাৰ পিছতো যিটো আজিৰ তাৰিখত ডাইভৰ্চ পৰ্যন্ত বাঢ়ি গৈছে, মেইন কাৰণ এইটোৱে। কাৰণ আপুনি সেই ছোৱালীজনীৰ ধুনীয়াখিনি চাইহে আপুনি তাইৰ প্ৰেমত পৰিলে। সেইটো একচুৱেলি প্ৰেমো নহয়, সেইটো একচুৱেলি জাষ্ট এটা এট্ৰাকশ্যন। আপুনি দেখিলে আপোনাৰ ভাল লাগিলে, আৰু আপুনি মানে কিছুমানটো এনেকুৱা আছে, আজি দেখিলে কালি পটাই চটাই একদম 6 মাহ মানৰ ভিতৰত 3 মাহ মানৰ মূৰতে বিয়াখন পাতি দিয়ে। কিন্তু এইটো কথা নাভাবিলে সেইটো একচুৱেলি প্ৰেমে আছিল নে, সেইটো একচুৱেলি এট্ৰাকশ্যনে আছিল। আৰু শেষত যাই পেলাই কি হয়, তেখেতসকলৰ মাজত 1 বছৰ 2 বছৰ বিয়া হোৱাৰ পিছত মন চন নিমিলা হয়, কথা বাৰ্তা নিমিলা হয়। কাৰণ কি আছিলে, কাৰণ সেই ল'ৰাজনে সেই ছোৱালীজনীক ভাল পাইছিলে অকল ধুনীয়াটো দেখি পেলাই। সেই ছোৱালীজনীৰ মনটো কেনেকুৱা, সেই ছোৱালীজনীৰ যিখিনি হবি আছে, সেই ছোৱালীজনীৰ যিখিনি ভাল পোৱা বেয়া পোৱা আছে, সেইখিনি ল'ৰাজনে বুজিব পাইছে নে পোৱা নাই, পাৰিছে নে পৰা নাই। কাৰণ বিবাহ এটা সম্পূৰ্ণ বেলেগ বস্তু। বিবাহ এটা সেনেকুৱা নহয় ন যে আজি মই ছোৱালী এজনী দেখিলোঁ, ধুনীয়া লাগিল, মই বিয়া পাতিলোঁ। যদি তাইৰ লগত যদি আপোনাৰ মনটোৱে নিমিলে, তেতিয়াহ'লে সেই বিয়া সেই সম্পৰ্ক কিমান দিন টিকিব আপোনালোকে মন কৰক। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে কেতিয়াও অকল ছোৱালী এজনী দেখিলে ধুনীয়া চাই পেলাই বিয়া নাপাতিব। বিয়া হৈছে এটা পবিত্ৰ সম্পৰ্ক, যিটো সম্পৰ্কত আপুনি এজনী ছোৱালীক বিয়া পাতাৰ পিছত সেইজনী ছোৱালীৰ লগত আপুনি মৃত্যু পৰ্যন্ত থাকিব লাগিব। তেতিয়াহ'লে সেই ছোৱালীজনীৰ আজি শৰীৰটো ভাল আছে, কালিলৈকে বুঢ়া হ'ব, কালিলৈকে হয়তো আপুনিও বুঢ়া হ'ব, তেখেতো বুঢ়া হ'ব। কিন্তু বুঢ়া হোৱাৰ লগে লগে মই আজি ডেকা আছোঁ কাৰণে এইখিনি ছালখিনি মোৰ এনেকুৱা আছে, কালিলৈকে বয়স হ'ব, কালিলৈকে বুঢ়া হ'ব, মোৰ এই ছাল এনেকৈ থাকিব নেকি? নাথাকে, হয় নাই? গতিকে মোৰ যদি কাৰোবাৰ প্ৰতি যদি মনৰ ফালৰ পৰা যদি প্ৰেম হয়, মনৰ লগত সেই যদি আত্মাৰ লগত মোৰ যদি প্ৰেমটো হয়, মোৰ যদি সেই মনৰ লগত প্ৰেমটো হয়, তেতিয়াহ'লে সেই সম্পৰ্কটো চিৰ যুগমীয়া হ'ব। সেইকাৰণে মই বাৰম্বাৰতে কৈছোঁ যে ধুনীয়া ছোৱালী চাই পেলাই আপুনি কেতিয়াও প্ৰেমত নপৰিব। হয়, ধুনীয়া চাই পেলাই আপুনি প্ৰেমত পৰক, কিন্তু সেইজনী ছোৱালীৰ লগত আপুনি অলপ সময় অতিবাহিত কৰক, 6 মাহ 1 বছৰ 1.5 বছৰ সময় অতিবাহিত কৰক। কাৰণ বিবাহটো মানুহৰ জীৱনত এবাৰে হয়, আৰু সেইজনী ছোৱালীৰ লগত আপুনি মৃত্যু পৰ্যন্ত থাকিব লাগিব। গতিকে এইখিনিয়ে মই জনালোঁ আমাৰ ল'ৰা মানুহৰ, সেইটো সকলোৱে নহয়, প্ৰত্যেকজন ল'ৰাৰ। হয়তো কিছুমানে মুখেৰে প্ৰকাশ কৰে, কিছুমানে হয়তো মুখেৰে প্ৰকাশ নকৰে। গতিকে যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনালোকৰ অনুভৱ। আৰু মই যে আজিৰ এই ভিডিঅ'টোত ক'লোঁ যে ল'ৰা মানুহৰ কিছুমান ফালতু লক্ষণ, এইটো এটা নাম্বাৰ 1 ফালতু লক্ষণ, যিটো লক্ষণ আমাৰ হয়তো ল'ৰা মানুহৰ মানে জিনতে আছে চাগে, আমাৰ ল'ৰা মানুহৰ চাগে ব্লাডতে আছে। কিন্তু সেই লক্ষণটো যিমান পাৰে সিমান কণ্ট্ৰল কৰিব পাৰিলে ভাল। নতুবা আজিৰ তাৰিখত আপুনি দেখি আছে, বিয়া হোৱাৰ 1 বছৰে নহয়, 6 মাহে নহয়, 2 বছৰে নহয়, ডাইভৰ্চ বাঢ়ি যায়। কাৰণ প্ৰেম এই থপৰাটো দেখি পেলাই প্ৰেম কৰে, প্ৰেম কেতিয়াও এই মনটোক চাই পেলাই প্ৰেম নকৰে। মেইন ডিফাৰেঞ্চ সেইটোৱে ডাইভৰ্চ হোৱাৰ। ধন্যবাদ। জয় আই অসম।